কাৰ্বি আংলং জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ ফালৰ পৰা সকলোকে সেৱা অৰ্চনা নিবেদন কৰিছোঁ। আমি ৭৫টা কাৰ্বি আংলং জিলা ব্ৰহ্ম ধৰ্মৰ অধিৱেশন ইতিমধ্যে আমি পাতি আছোঁ। আৰু আজি তৃতীয় দিন। প্ৰথম দিনাখন আমি বিভিন্ন কাৰ্যসূচীৰে কিছুমান কাৰ্যসূচীবিলাক আমি সমাপন কৰিছোঁ। প্ৰথমতে আমি মাংগলিক যজ্ঞৰ জৰিয়তে আমি এই কাৰ্যসূচীখন আৰম্ভ কৰিছোঁ। মাংগলিক যজ্ঞত স্বৰ্গীয় নীলমোহন ব্ৰহ্ম মেমৰিয়েল যজ্ঞ স্থান তাত আমি উন্মোচক হিচাপে আমি পাইছোঁ MP মাননীয় অমৰসিং টিছো তেখেতক আমি পাইছোঁ। তেখেতে আমাৰ এই অনুষ্ঠানত উপযোগ কৰি আমাক যথেষ্ট খুবেই ভাল পাইছে। আমি এই অধিৱেশনৰ জৰিয়তে আমি সমাজৰ বা বিশ্বজগতৰ বা মানৱ সমাজৰ বা সমস্ত জীৱ জগতৰ কল্যাণ কামনা কৰি আমি এই যজ্ঞৰ জৰিয়তে ভগৱানক আমি প্ৰাৰ্থনা কৰিছোঁ। আমাৰ মূল লক্ষ্যটোৱে হ'ল যজ্ঞৰ মূল লক্ষ্যটোৱে হ'ল বিশ্বত আমি শান্তি প্ৰতিষ্ঠা স্থাপন কৰা। গতিকে আমি তাহানি যুগৰ পৰা ঋষি মুনিবিলাকে যিবিলাক আমাক ধৰ্মৰ যি নীতি নিয়ম দি থৈ গ'ল, সনাতন ধৰ্ম যাক কয়, এই সনাতন ধৰ্মটো আমি এই ব্ৰহ্ম ধৰ্মই ধৰি ৰাখিছে আৰু ভৱিষ্যতে ধৰি ৰাখিম। ইয়াৰ জৰিয়তে আমি বিভিন্ন শাস্ত্ৰজ্ঞসকলৰ শাস্ত্ৰপাঠ জৰিয়তে আমি এই কাৰ্যসূচীখন ৰূপায়ণ কৰিছোঁ। আৰু ইয়াৰ মাজতে আমি আলহী এজন শাস্ত্ৰজ্ঞ হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। গহপুৰৰ পৰা হীৰেণ বসুমতাৰী দেৱক তেখেতে আমাৰ ইয়াত আহি খুবেই সাৰমৰ্ম গভীৰ সাৰমৰ্ম থকা শাস্ত্ৰৰ কথাবিলাক আমাক বিতংভাৱে বুজাই দিছে। তেখেতলৈ আমাৰ অশেষ ধন্যবাদ থাকিল। তেনেকৈ আমি ভৱিষ্যতে যাতে আমি শান্তিৰ বাৰ্তা বিয়পাব পাৰোঁ আমাৰ পৰস্পৰৰ মাজত, যাতে আমি শান্তিৰে এই জগতত মিলা প্ৰীতি সহবাস কৰিব পাৰোঁ।